সনাতন সংস্কৃতিত মাতৃ সদায় দেৱী হিচাপে পূজিত হৈ আহিছে। সেয়েহে প্ৰতিগৰাকী মাতৃক আমি মা বুলি সম্বোধন কৰোঁ। ভাৰতীয়সকলে প্ৰাচীন কালৰ পৰা কৈ আহিছে মাতৃ দেৱো ভৱঃ, অৰ্থাৎ মাতৃ হৈছে এই পৃথিৱীৰ দেৱী। মাতৃত্বৰ বন্দনা কৰি মাতৃ গৰিমাৰ সৰ্বোচ্চ স্তৰত প্ৰতিষ্ঠা কৰি ভাৰতীয়সকলে পুনৰ কৈছে নাস্তি মাতৃ সমাসায়া নাস্তি মাতৃ সমাগতিহা নাস্তি মাতৃ সমম প্ৰণম নাস্তি মাতৃ সমাপ্ৰিয়া। অৰ্থাৎ মাতৃৰ সমান ছাঁ নাই, মাতৃৰ সমান কোনো সহায়কাৰী নাই, মাতৃৰ সমান ৰক্ষাকাৰী কোনো নাই, আৰু মাতৃৰ দৰে কোনো প্ৰিয় নাই। ভাৰতীয় ইতিহাসত এনে বহুত নাৰীৰ চৰিত্ৰ আছে যি সন্তানৰ ভৱিষ্যত গঢ় দিবলৈ নিজৰ সৰ্বোচ্চ সন্তানৰ ভালৰ বাবে হেলা ৰঙে ত্যাগ কৰিছিল। জন্মৰ পিছতে সন্তানক সুৰক্ষাৰ স্বাৰ্থত মাতা দৈৱকীয়ে ভগৱান শ্ৰীকৃষ্ণক মাতা যশোদাৰ কাষলৈ প্ৰেৰণ কৰিছিল। ভাৰতীয় ইতিহাসৰ মমতাময়ী মাতৃৰ কথা ক'বলৈ গ'লে আমাৰ মনলৈ অহা নাৰীৰ চৰিত্ৰই হৈছে মাতৃ যশোদা। সেইদৰে আদি পুৰুষোত্তম ভগৱান শ্ৰী ৰামচন্দ্ৰৰ সবল চৰিত্ৰ গঢ় দিয়াত মাতা কৌশল্যাৰ ভূমিকা আৰু সুযোগ্য পুত্ৰ হিচাপে লৱ কুশক গঢ় দিয়াত মাতৃ সীতাৰ অৱদান আছিল অতুলনীয়। ভাৰতীয় সনাতন সংস্কৃতিত পিতৃ মাতৃক আদি গুৰু বুলি অভিহিত কৰা হয়। পিতৃ মাতৃৰ আচাৰ ব্যৱহাৰে এটি শিশুৰ ব্যক্তিত্ব গঢ় দিয়ে। আনহাতে পিতৃ মাতৃৰ ভিতৰত সন্তানৰ ব্যক্তিত্বত প্ৰধান প্ৰভাৱ বিস্তাৰ কৰে মাতৃ। এগৰাকী মাতৃয়ে কেনেদৰে সন্তানৰ ব্যক্তিত্বত প্ৰভাৱিত কৰে তাৰ এক অন্যতম নিদৰ্শন হৈছে গান্ধীজীৰ মাতৃ পুতলীবাই।